বৰডুমছা আৰু ডিগবৈৰ পৰা সন্ধানহীন হোৱা তিনি কিশোৰক উদ্ধাৰ কৰা হৈছে গুৱাহাটীত। গুৱাহাটীৰ কামাখ্যা ৰেল ষ্টেচনৰ পৰা আৰক্ষীয়ে উদ্ধাৰ কৰিছে কিশোৰকেইজনক। বৃহস্পতিবাৰৰ পৰা সন্ধানহীন হৈ আছিল কিশোৰকেইজন। ঘটনা সন্দৰ্ভত পৰিয়ালৰ লোকে বৰডুমছা আৰক্ষী থানাত ইতিমধ্যে দাখিল কৰিছিল এজাহাৰ আৰু কিশোৰকেইজনক সোপা ধৰাই নিয়া বুলি সন্দেহ কৰি থানাত এজাহাৰ দাখিল কৰিছিল পৰিয়ালে। কিন্তু বৰ্তমান গুৱাহাটীত উদ্ধাৰ কৰা হৈছে তিনিওজন কিশোৰক আৰু বৃহস্পতিবাৰৰ পৰা যেটো সন্ধানহীন হৈ আছিল কিশোৰকেইজন আৰু অৱশেষত উদ্ধাৰ কৰা হৈছে গুৱাহাটীৰ কামাখ্যা ৰেল ষ্টেচনত আটাইকেইজন কিশোৰক। বৃহস্পতিবাৰৰ পৰা সন্ধানহীন হৈ থকা পৰিয়ালৰ লোক যথেষ্ট চিন্তিত হৈ পৰিছিল, যাৰ বাবে তেওঁলোকে বৰডুমছা আৰক্ষী থানাত দাখিল কৰিছিল এজাহাৰ আৰু বৰ্তমান উদ্ধাৰ কৰা হৈছে গুৱাহাটীত আৰু সোপা ধৰাই ধৰি নিয়া সন্দেহ কৰা হৈছিল। অৱশ্যে কি কাৰণত আহি গুৱাহাটী পালেহি কোনো লোকে লৈ আহিছিল নে নিজে আহিল কিশোৰকেইটা, সেয়া কিন্তু বৰ্তমানলৈকে জানিব পৰা হোৱা নাই। হয়তো আৰক্ষী তদন্তত পোহৰলৈ আহিব প্ৰকৃততে কেনেদৰে আহি গুৱাহাটীৰ কামাখ্যা ৰেল ষ্টেচন পালেহি কিশোৰকেইটা। তাৰ পৰা আমি তেওঁলোকৰ নাম্বাৰবিলাক ফোন মাৰি আছোঁ, চুইচ অফ আহিছে। অকস্মাত তেওঁলোকে 2-3 মিনিটৰ কাৰণে মোবাইলটো অন কৰিছিলে, তেতিয়া আমি তেওঁলোকৰ লোকেশ্যনটো পাবলৈ সক্ষম হ'লোঁ। লোকেশ্যনটো পাই জানিব পাৰিলোঁ যে তেওঁলোক কামাখ্যা ষ্টেচনত ৰখি আছে। তাৰ পৰা মালিগাঁও আৰু জালুকবাৰীত এই আৰক্ষীক আমি খবৰ দিলোঁ আৰু তেওঁলোকৰ আৰক্ষীয়ে তেওঁলোকক উদ্ধাৰ কৰিলে। উদ্ধাৰ কৰি বৰ্তমান তেওঁলোক তাতে আছে। আৰু এই সংক্ৰান্তত এটা উৰা বাতৰি প্ৰচাৰ হৈছিলে যে তেওঁলোকক সোপা ধৰি লৈ গৈছে বা কিবা এনেকৈ লৈ গৈছে বুলি গোটেই এটা বাতৰি প্ৰচাৰ হৈছিলে। এইটো একচুৱেলি কথাটো মিছা কথা, কোনো সোপা ধৰা বা কিবা এনেকুৱা নাই। জানিব পৰা মতে তেওঁলোক বেংগলোৰৰ কোনোবা কোম্পানীত কাম কৰিম বুলি তেওঁলোকে গৈ আছিলে, কিন্তু ল'ৰাকেইজনটো বিল' 18 হয়। সেইকাৰণে তেওঁলোকক আৰু আমি এতিয়া ঘূৰাই অনাৰ ব্যৱস্থা কৰিছোঁ।